হেল্ল' গাইজ, গুড মৰ্ণিং সকলোলৈ। আজি ৰাতিপুৱা শুই উঠি আজি ঘৰৰ কাম কৰিব লাগিব, কাৰণ আজি ঘৰত ৰান্ধনি নাই। যিহেতু ঘৰত ছোৱালীও নাই, সেইকাৰণে এতিয়া মই বাচন ধুবলৈ কাৰণে বাচন এসোপা এতিয়া কালি ৰাতিৰ বাচন লেতেৰা হৈ আছে, এসোপা ধুই লওঁ। তো আপোনালোকে চাই থাকক, মই বাচনটো ধুই লওঁ। নকৰিলেও উপায় নাই গাইজ, যিমান যি হ'লেও কৰিবতো লাগিব, ঘৰত ছোৱালী নাই যেতিয়া। সেইকাৰণে বাচন চাচনকেইটা ধুই মেলি আকৌ ভাত চাত বনাব লাগিব। ভাত চব্জি ভাত বনাই খাই মাহঁতক খুৱাই মেলি, মানে খুৱাই দিব নালাগে, ভাত চাত বনাই দিলে হ'ল। এতিয়া কি বনাওঁ তাকে ভাবি আছোঁ। চব্জি তব্জি ইমান ৰান্ধি থোৱা নাই, তাকে ভাবি আছোঁ কি বনাওঁ। আলু লৈ লওঁ, আলু বিলাহী পিঁয়াজ এনেকৈ জলকীয়া নহৰু লৈ মেলি চব্জিটো বনাম। তো গাইজ, যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ গৈ পিনে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ অলপ কৰি দিয়ক পাৰিলে। আৰু মই যেতিয়ালৈকে ভাত চব্জিটো বনাই লওঁ, আপোনালোকে চাই থাকক। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'বিলাক চাই ভাল পাইছে বুলি, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে এইটো কৈ দিব। যদিহে মই ভিডিঅ' বনাবলৈ জনা নাই, আপোনালোকে কৈ দিব, তেতিয়া মই আপোনালোকক কোৱা মতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান আলু চালু দি দিওঁ, পিঁয়াজ চিয়াজ ভাজি আছোঁ। তো এনেকেই আৰু মিনি ব্লগ, ইমান এটা ভইচ অভাৰ কৰিব নাজানো, কি কৈছোঁ কি নাই কোৱা নাজানো। আৰু খাবলৈ হৈ গ'ল, বাঢ়ি দিলোঁ। মোৰ কাৰণে আৰু পাপাৰ কাৰণেও বাঢ়ি দিলোঁ। তো আজিলৈ ইমানেই। যদিহে ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই।